হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল 8 জানুৱাৰী 1872 চনত গোলাঘাট জিলাত। হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল 2 মে 1928 চনত গুৱাহাটীত। হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী। হেমচন্দ্ৰ গোস্বামীয়ে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল 1888 চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা। হেমচন্দ্ৰ গোস্বামীৰ কৰ্মজীৱনৰ আৰম্ভণি হৈছিল 1894 চনত গুৱাহাটীৰ সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক ৰূপে। অসম সাহিত্য সভাৰ 4ৰ্থজন সভাপতি আছিল হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1920 চনৰ ডিচেম্বৰ মাহত। চনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ 4ৰ্থ অধিৱেশনখন অনুষ্ঠিত হৈছিল তেজপুৰত। প্ৰথম অসমীয়া চনেট বা চতুৰ্দশপদী কবিতা ৰচয়িতা আছিল হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা প্ৰথম অসমীয়া চনেটটো হ'ল প্ৰিয়তমাৰ চিঠি। হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ প্ৰথম চনেট প্ৰিয়তমাৰ চিঠি লিখিছিল ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত। হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা শিশু আলোচনীখন হ'ল অকণ আৰু এইখন প্ৰথম প্ৰকাশ হৈছিল 1916 চনত। হেমচন্দ্ৰ গোস্বামীৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল অসমীয়া সাহিত্যৰ চানেকি আৰু এইখন প্ৰকাশ হৈছিল 1929 চনত। হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহ হ'ল ভট্টদেৱৰ কথাগীতা, পুৰণি অসমীয়া বুৰঞ্জী, কামৰত্নতন্ত্ৰ, হস্তিবিদ্যাৰ্ণৱ, শ্ৰীহস্তমুক্তাৱলী আৰু দৰং ৰাজবংশাৱলী। অসম চৰকাৰে 1927 চনত প্ৰকাশ কৰা হেমচন্দ্ৰ গোস্বামীয়ে 233খন পুৰণি পুথিৰ বিষয়বস্তুৰ আভাস দিয়া কিতাপখন হ'ল এ ডেছক্ৰিপটিভ কেটালগ অফ আছামিজ মেনুস্ক্ৰিপ্টছ। হেমচন্দ্ৰ গোস্বামীয়ে কৰ্ণেল গৰ্ডনৰ সহায়ত হেমচন্দ্ৰ বৰুৱাৰ অনন্য কীৰ্তি হেমকোষ তেখেতৰ মৃত্যুৰ পিছত প্ৰকাশ কৰিছিল 1900 চনত। হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা কবিতা সংকলনখন হ'ল ফুলৰ চানেকি আৰু এইখন প্ৰকাশ হৈছিল 1907 চনত। হেমচন্দ্ৰ গোস্বামীৰ কেইটামান উল্লেখযোগ্য কবিতা হ'ল প্ৰিয়তমাৰ চিঠি, কাকো আৰু হিয়া নিবিলাওঁ, পুৱা, কাকুতি, বৰদৈচিলা আদি। আধুনিক কাব্য আন্দোলনৰ প্ৰথম খোজৰূপে চিহ্নিত হেমচন্দ্ৰ গোস্বামীৰ কবিতাটিৰ নাম হ'ল পুৱা।